গাইজটো তো সকলোৰে খবৰ ভালনে? আমি গৈ আছোঁ মানে ক'ত গৈ আছোঁ? খতৰা সত্ৰ। মানে আজি এটা বহুত মানে বিশ্বকৰ্মা পূজা হিচাপে বহুত ডাঙৰকৈ মানে পূজাটো পাতে তাতে। আমি এতিয়া বৰ্তমান গৈ আছোঁ খতৰা সত্ৰ। আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আমি বৰ্তমান যাই আছোঁ। কি কয়? দে নাযাওঁ বাবু। গাইজ আমি বৰ্তমান পাইছোঁ ভৰিচুগা পৰা পাটৰিয়াৰ পৰা পাছত আমি কিবা খতৰা সত্ৰ। আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। বাৰে কৈ আছোঁ আমি ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকক চাই থাকক। এয়া ভৰিচুগা নহয় গাইজ, আমি পাটৰিয়াত পাম। পাটৰিয়াত থানা এখন আছে, সেইটো কাৰণে হেলমেটটো পৰিধান কৰা বেছি দৰকাৰ। যদি পুলিচে ধৰে 500 টকা ফাইন গাইজ। 500 টকা ফাইন দিব লাগে। তাত কেইটকা আছে? 1 টকাও নাই। কি কয় আকৌ গাইজ, 1 টকাও নোহোৱাকৈ আহিছে। গাড়ীত তেলো নাই। গাইজ গাড়ীত তেলো নাই। ইমান দূৰ গাইজ, কমচে কম ডিপিলাৰ পৰা পুৰা জাম লাগি গৈছে। আপোনালোকে চাব পাৰে পুৰা। গাইজ মানে এৰপে গাড়ী যোৱা অসম্ভৱ। তেওঁ মানে আমি চাৰিচকীয়া লৈ অনাটো বাইক লৈ আহিছোঁ, সেইটো কাৰণে আমি অকণমান যাই আছোঁ মানে। কি কয়? মানে এই বাইক কাৰণে অকণমান ভাল, সেইকাৰণে বাইক ল'ব লাগে। চাৰিচকীয়া লৈ কামে নাই। চাৰিচকীয়া লৈ এইগিলা থৈ যাব লগা হৈছে, হয়নে? আমি সেইকাৰণে বাইক লৈ আহিছোঁ। চাৰিচকীয়া লৈ কামে নাই যেতিয়া, ইয়াৰ পৰা নিবই নোৱাৰি, সেইকাৰণে আমি বাইক লৈ আহিছোঁ। মই মানে গাড়ী চাৰিচকীয়া লৈ আহিম বুলি ভাবিছিলোঁ। তাৰপৰা লগৰ এটাক ফোন কৰিলোঁ, ফোন কৰোঁতে ক'লে যে চাৰিচকীয়া লৈ কাম নাই, চাৰিচকীয়া লৈ আহিলে ডাইৰেক্ট জেগালৈ নিব নোৱাৰি। এই আমাৰ কোম্পানী মাল দেখোন এই হে। আমি গাইজ গাড়ীখন ইয়াতে থলোঁ আৰু আমি এতিয়া যাম খতৰা সত্ৰ। খতৰা সত্ৰ যাম, তাৰপিছত আমি মানে পূজা কৰি ল'ম, তাৰপিছত আমি ঘৰত যাম। আপোনালোকৰ ভিডিঅ'টো চাই দিয়ক। গাইজ আমি ফাইনেলি খতৰা সত্ৰ পালোঁ। আমি মানে খতৰা সত্ৰত আমি গুচি গৈছোঁ। ইয়া গাইজ মানুহ চাওক না। বৰ অৱস্থা এইগিলা দেখা পাইছে না? হেলমেট চেলমেট পিন্ধি মানুহ পুৰা গৰম হৈ আছে। ভাই কি হৈছে? কি খাবি? তো আমি আহি পালোঁ এইটো খতৰা মন্দিৰ। গাইজ বেলুন বেপাৰীটো তামাম লাভ হয়। মই বেলুন বেচিছিলোঁ নহয় গাইজ, 3 টকাত আনি 20 টকাত বেচে। কি লাভ হে। গাইজ আমি গৈ আছোঁ কাছ চাবলৈ।
ইয়া খাদ্য দিছি গাইছ চাও না গাইছ এই জাকতজিলিকা অনুষ্ঠান ভাগিলৈ পাছতে মহোৎসৱ বহুত মানুহ হৈছে গাইছ বহুত মানুহ সহযোগিতা আগবঢ়ালে বহুত মানুহ গাইছ সত্ৰৰ নিয়ম নিয়মাৱলী সকলোবোৰ মানি আমাক যি আপোনালোকৰ আমাৰ প্ৰতি যি শ্ৰদ্ধা জ্ঞাপন কৰিলে তাৰ বাবে আমি কৃতজ্ঞ এইবাৰ বান্ধৱাই মাত্ৰ সমস্ত গাইছ কি ধুনীয়া ধুনীয়া মাল আমি এতিয়া বৰ্তমান আপোনালোকক নাজৰাগিলা দেখাই আছোঁ বৰদাই বহুতখিনি ভিউ দেখাইছে কাৰণ মই অলপমান কিবা বান্ধোনত আছোঁ গাইছ আকৌ ভিডিঅ' কৰিব পৰা নাই এইটো তাল নেকি নে ভাল নেকি বে হা গাইছ খতৰা মন্দিৰত আজি ইমান মানুহ হৈছে গাইছ খোজ পাতিব পৰা নাই সেইটো কাৰণে গাইছ অলপ অলপ শ্বৰ্ট দেখাইছো মানে হা हम तो हैं ज़माए हम तो हैं ज़मीं हमसे ना कभी हम तो हो गए ज़मा धीरे धीरे थालमा हमसे ना कभी हम तो हो गए ज़मा धीरे धीरे थालमा हमसे ना कभी আপোনালোক দেখালোঁ আৰু এইফালে বাকী আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব আজি ভিডিঅ'টো এইখিনিয়ে আছিল জাষ্ট খতৰাৰ ভিউ এটা দেখাবলৈ চেষ্টা কৰিছিলোঁ বৰদা আৰম্ভণি কি কৰিবা এতিয়া মানে আপোনালোকে মানে ভিডিঅ'টো শ্বেয়াৰ নকৰে প্লিজ সদায় মানে কোৱাৰ পাছতো মানে ভিডিঅ'টো শ্বেয়াৰ নকৰে এইটো আমাক মেইনলি আমাক দুখ লাগে গম পাইছেনে মানে ভিডিঅ'টো আপোনালোকে চাব যদি ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্টখিনি আপোনালোকে কৰি দিব আৰু নেক্সট ব্লগত আপোনালোকক লগ পাই আছোঁ আমাৰ ভিডিঅ' কিনো মানে গাইছ কি জানেনে 7 চকীয়া লৈছি কাৰণে সি ডাঙৰ মানুহ আমি বাইক লৈছোঁ কাৰণে আমি সৰু মানুহ সেইকাৰণে আমাক মানে মাৰি থৈ যাব খোজো এই বেয়া লাগে আমিও ল'ম আমি 7 চকীয়া লৈ অহা কথা হৈছিলে গাইছ কিন্তু এইটো কাৰণে লৈ অহা নাই যে আমি জামত ৰখিব লাগে আৰু যিবিলাৰ পৰা আমি লৈ যে 17 সত্ৰ আমি এইটো কাৰণে যে স্কুটি লৈছোঁ আমি লৈ যাব পাৰোঁ কি দম দেখাই কি লাভ হ'ল